হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। পুনৰবাৰ স্বাগতম জনালোঁ জেকেডি ক্ৰিয়েশ্যনলৈ। আজি মই গৈ আছোঁ পাঠশালা ঘৰখনলৈ আৰু ভাবিছোঁ যে এটা ব্লগ বনাওঁ আৰু আপোনালোককো দেখাওঁ। তেনেহ'লে বলক ভিডিঅ'টি ষ্টাৰ্ট কৰি দিওঁ। আজি বহুদিনৰ মূৰত পাঠশালালৈ গৈ আছোঁ, কাৰণ হাজবেণ্ডৰ কামৰ সূত্ৰে যাবলৈ সময় নিমিলে আৰু আজি যিহেতু সময় মিলিলে আৰু ৰাতিপুৱা আপোনাৰ 6টা বজাতে ওলাইছোঁ আৰু কেইটা বজাত গৈ পাওঁ এইটো গৈহে গম পাম, যিহেতু আজি 15 আগষ্ট। গাঁৱৰ পৰিৱেশবোৰ সঁচাই বহুত ধুনীয়া। পথাৰৰ মাজে মাজে গৈ আছোঁ, আমি গৈ আছোঁ আপোনাৰ চাংচাৰী ৰাস্তাৰে, গাঁৱৰ ভিতৰেদি গৈ আছোঁ আৰু এতিয়া ৰঙীয়া হাইৱে ওলাম আৰু একেবাৰে পাঠশালা গৈ পাম আৰু এই ৰাস্তাৰে। পাঠশালা ঘৰখনলৈ আহি পালোঁ। আহি মানুহবোৰ ক'লৈ গ'ল ক'বই নোৱাৰোঁ আৰু, চাগে ক'ৰবাত ওলাই গৈছে। এয়া পুৰণা ঘৰ হয় আৰু এয়া নতুনকৈ যিখন ঘৰ বনাই আছে আৰু আমি দুজন তাতে আছোঁ। এতিয়া গা চা ধুই ৰেষ্ট কৰি আকৌ আহি আছোঁ আপোনালোকৰ ওচৰলৈ। আহি একদম ভাগৰ লাগি গৈছে আৰু ৰাতিপুৱা আমি ওলাই আহিছিলোঁ আৰু ৰুমটো বিশেষ দেখাব লগা তেনেকুৱা একো নাই আৰু আহি পাই বস্তুবোৰ চব জাবৰ টাইপৰে হৈ আছে। চাওঁ, এইটো আমাৰ বেডৰুমটো। মই এতিয়া গৈ আছোঁ ছাতৰ ওপৰলৈ আৰু ছাতৰ ওপৰত গৈ মই আপোনালোকক কিছুমান দৃশ্য দেখাম, আপোনালোকে চাব আৰু লগতে মোৰ দেউতা শহুৰ দেউতাই তাতে ধুনীয়াকৈ বাগান কিছুমান সৰু সৰুকৈ কৰিছে আৰু সেইখিনি ময়ো চাব গৈ আছোঁ। লগতে আপোনালোকেও চাওক। বেঙেনা, জলকীয়া, সৰু সৰু যিবোৰ ঘৰতে খাব পৰা পাচলি সেইবোৰ কৰিছে। লগতে পদিনা, ধনিয়া কি ধুনীয়াকৈ লাগি আছে। বিশেষকৈ
যিহেতু আমি মানে মোৰ হাজবেণ্ড মই মানে জলকীয়া বহুত খাওঁ আৰু ভিনদেউ খাওঁ, সেইকাৰণে দেউতাই বেছিকৈ মানে জলকীয়াই মানে বাগান কৰিছে। এইয়া দেখিছেনে পথাৰৰ কাষতে মানে ট্ৰেইন লাইনটো আছে, মানে পাঠশালা ষ্টেচনটো আমাৰ ঘৰৰ পৰা ওচৰতে। আৰু এইয়া চিধা চিধি চাব, এয়া আনন্দৰাম একাডেমী হোষ্টেল হয়, তাৰ লগতে আপোনাৰ হাইৱে ৰাস্তাটো লাগি আছে। আৰু এয়া হৈছে মডেলিং ইংলিছ স্কুল। কৰোণা টাইম পূৰা বন্ধ আছে। এইখিনি আছিলে। এয়া ধুনীয়াকৈ কোমোৰা ৰৈছে, এইবোৰ হোৱাৰ পিছত খাবলৈ পাম আৰু। দেখালোৱে গোটেইখিনি সদায়। এতিয়া গৈ আছোঁ ফাৰ্ষ্ট ফ্ল'ৰত, আপোনাৰ ঘৰখিনি বনাই আছে, বনোৱা কমপ্লিট হোৱা নাই, দেখাই দি আছোঁ। যেতিয়া কমপ্লিট হ'ব পূৰা কমপ্লিট আপোনালোকক দেখাই। আৰু কেতিয়াবা চেষ্টা কৰিম ঘৰৰ পৰিয়ালৰ সকলোকে চিনাকি কৰিবলৈ। যিহেতু আজি চিনাকি কৰা সম্ভৱ নহ'ল, কাৰণ মই কম সময়ৰ কাৰণে আহিছোঁ আৰু ধৰক মা দেউতাও মানে অলপ বিজি আছিলে, ক'ৰবাত যাব লগা হৈ গ'ল, তাৰ কাৰণে মানে চিনাকি কৰি দিয়াৰ মানে সময়টো নিমিলিলে। আৰু সেইকাৰণে মই ভাবিলোঁ যিহেতু এজন দুজনে চিনাকি কৰাতছে গোটেই ফেমিলিকে চিনাকি কৰিম, আৰু সেইটোতো এইবাৰ নহ'ল, নেক্সট বাৰ যদি আহোঁ নিশ্চয় মই দেখাবলৈ চেষ্টা কৰিম। আৰু ইমানতে মই আজি ভিডিঅ'খিনি সামৰিলোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত জনাব। আৰু নতুনকৈ ভিউৱাৰ্ছ যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু তলতে থকা বেল আইকনটো প্ৰেছ কৰিব একেবাৰে নাপাহৰিব। আজি ইমানতে মোৰ ভিডিঅ' সামৰিলোঁ। বাই বাই।